IPL পুনৰ আহিছে ক্ৰিকেটৰ মহাৰণ IPL পুনৰ ক্ৰিকেটৰ যাদু দেখুৱাবলৈ সাজু হৈছে দেশী বিদেশী বহু নপুৰণি ক্ৰিকেটাৰ সাজু হৈ উঠিছে খেলপথাৰ সাজু সকলো যেন পুনৰ 4-6 হাই স্কোৰিং মেচ তথা IPLৰ বিভিন্ন মেচ মৰা সম্ভাৰ উপভোগৰ বাবে সাজু হৈ উঠিছে দৰ্শক সাজু হৈছে MS ধোনী ৰাইনা বিৰাট এবিকে ধৰি আগশাৰীৰ বেটছমেন অলৰাউণ্ডাৰ তথা বলাৰসকল যোৱাকালি কোভিড মহামাৰীৰ বাবে এই প্ৰতিযোগিতাখন আৰৱত অনুষ্ঠিত হৈছিল যদিও কোভিড পৰিস্থিতিৰ সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি এই প্ৰতিযোগিতাখন ভাৰততে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে এইবেলি এই ধনাঢ্য প্ৰতিযোগিতাৰ প্ৰথমখন খেল অহা 9 এপ্ৰিলত চেন্নাইত ঘৰুৱা দল RCB আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ'ব এইবাৰৰ এই বিশেষ প্ৰতিযোগিতাত বিভিন্ন দলৰ মাজত সৰ্বমুঠ 60খনকৈ T20 মেচ অনুষ্ঠিত হ'ব মুঠৰ ওপৰত নিজ নিজ দলক যোগ্য কৰি তুলিবলৈ এতিয়া যেন সাজু সকল এই খেল চাবলৈ আপুনি যদি সাজু হোৱা নাই তেন্তে আপুনিও সাজু হওক এতিয়াই স্পৰ্টছ টেক নিউজ পিপলছ ফাৰ্ষ্ট